জিলাৰ প্ৰচাৰ সম্পাদক হয় আৰু লগতে উপস্থিত আছে আমাৰ সাংবাদিক বন্ধুসকল। আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে শোণিতপুৰ জিলা AIUDF বিনা স্বাৰ্থে 11 নং শোণিতপুৰ লোকসভাৰ সমষ্টি BPFৰ প্ৰাৰ্থী শ্ৰীযুত ৰাজু দেউৰী ডাঙৰীয়াক আমি শোণিতপুৰ জিলাৰ AIUDF দলে সমৰ্থন দিছোঁ। ইয়াত আমি খালি অকল সমৰ্থনে নহয়, আমাৰ শোণিতপুৰ জিলাত আমি মেছেজ দি দিছোঁ যে সকলো শোণিতপুৰ জিলাৰ AIUDF দলৰ সকলো শ্ৰেণীৰ কৰ্মকৰ্তাই তেখেতসকলক সহায় অথচ সহযোগ কৰিব। আমি এইখিনি কথা একেবাৰে আমাৰ নিজাববীয়া নহয়, আমি কেন্দ্ৰীয় সমিতিৰ লগত বিশেষভাৱে আমি আলোচনা কৰিছোঁ। তেখেতে কৈছে যে যিটো অসাম্প্ৰদায়িক বিজেপি কংগ্ৰেছ তেখেতৰ অবিহনে আমি কাৰোবাক সমৰ্থন দিব পাৰোঁ। আৰু ইয়াতো আমাৰ যিটো কোকৰাঝাৰ সমষ্টি তাতো আমাৰ সমৰ্থন দিয়া হৈছে BPF দলক। আমি ইয়াত তেখেতক BPF দলক সমৰ্থন দিছোঁ। যিখিনি আমি সংখ্যালঘু ৰাইজে আমাৰ সমৰ্থিত আছিল, আগে পিছে আমি এই 4-5টা সমষ্টিত নিৰ্বাচন খেলিছোঁ, প্ৰায় আমি কম্পিটিশ্যন কৰিব পাৰিছোঁ। আৰু আমাৰ যিমানখিনি ভোট, কাৰণ আমাক বাৰে বাৰে মেছেজ যোগে আমাৰ পৰা বিচাৰিছে যে আমি কোনফালে কৰি আছোঁ। যিহেতু আমাৰ এটা ৰাজনৈতিক আমাৰ সমৰ্থক আছিল, আমাৰ ভোটাৰ আছিল, তেখেতক আমাৰ জবাব দিব লাগে। সেইভাৱেই মই আপোনালোকৰ জৰিয়তে BPFক সমৰ্থনখন দিছোঁ। আৰু আমি এইকাৰণেই কংগ্ৰেছক আৰু বিজেপিক সমৰ্থন দিয়া নাই, কাৰণ কংগ্ৰেছে আগে পিছে আমাক বহুখিনি কৰি দিছে। ধৰক আমাক ভোটাৰ বনাই দিছে, আমাৰ কাৰণে তেওঁলোকে 7টাকৈ ডিটেনশ্যন কেম্প বনাই দিছে। তেখেতসকলে বহুখিনি কৰি দিছে আমাৰ কাৰণে। যে আৰু ভাবিছোঁ যে তেখেতক সমৰ্থন দি যে মূৰৰ ওপৰত নিজৰ বিপদটো নিজে চপাই ল'ব বিচৰা নাই। আপোনালোকে জানে যে বিগত 15 বছৰ ৰাজত্বকালত NRC হোৱাৰ সুবিধা পাইলট প্ৰজেক্টৰ কাম তেওঁলোকে কৰা নাই। পোনপ্ৰথমে কেনেকৈ তেওঁলোকে বেমেজালি সৃষ্টি কৰিব পাৰে তাৰ চেলু বিচাৰি থাকে। এই 15 বছৰ হ'ল তেওঁলোকে মাটিৰ পট্টাটো দিব পৰা নাই। থৈ দিছিল বিজেপিয়ে কেতিয়াকৈ মাইনৰিটি মানুহক উচ্ছেদ কৰিব পাৰে, কেনেকৈ মাইনৰিটি মানুহৰ ধৰ্ম ঘৰবোৰ মছজিদবোৰ ভাঙি দিব পাৰে, কেনেকৈ মাদ্ৰাছাবোৰক ভাঙি দিব পাৰে। অথচ আপোনালোকে নিজে জানে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে নিজে মুখে কৈছে যে আমি মুছলমানৰ ভোট নালাগে। তেন্তে আমি নীলাজৰ দৰে হৈ আমি তেখেতৰ ওচৰত যাব বিচৰা নাই। যিহেতু নিজৰ আত্মসন্মান এটা আছে, আমাৰ যেতিয়া তেওঁলোকে অপেনলি কয় যে আমাৰ মামা চাচাৰ ভোট নালাগে, তেন্তে আমি তেওঁক উজাচি তেওঁক সমৰ্থন দিব নাযাওঁ। আৰু আপোনালোকে আৰু এটা কথা জানে যে যেতিয়া ইণ্ডিয়া জোট গঠন কৰা হৈছিল, সেই সময়ত আমাৰ সুপ্ৰিম